দেৱান ছাৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা বিশেষ খবৰৰ সৈতে আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ যে আজি বিটিচিচি মাননীয় শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াই এটা বিশেষ ঘোষণা কৰিছে। গতিকে এই ঘোষণাটো মই তেখেতৰ মুখেৰে আপোনালোকক শুনাব বিচাৰিছোঁ। পলিসি হিসাবে রাজ্য সরকারে আগবাড়াইছে এইটো আমার কাউন্সিলত তেনেকুৱা এতিয়ালৈকে বহুত ডাঙৰ একো ইম্পেক্ট বা এফেক্ট আমি দেখিবলৈ পোৱা নাই। আমি বহুত সোনকালে টেট পাতিবলৈ গৈ আছো। আমাৰ যিখিনি ভেকেন্ট পোষ্ট আছে এমই বা এলপি বা হাই স্কুলৰ কাৰণে আমি সোনকালে টেট পাতিবলৈ গৈ আছো। ইয়াৰ কাৰণে অসম চৰকাৰে ইতিমধ্যে আমাক অনুমোদন দিছে। টেটটো পাতিব পৰাৰ লগে লগে টেট অনুষ্ঠিত হোৱাৰ পিছতে ভেকেন্ট পোষ্ট যিমান আছে সেইটো আমি গোটেই ভেকেন্ট পোষ্টত আমি মানে ফিল আপ কৰিম। মহাৰাষ্ট্ৰ ট্ৰেইনটো অতিক্ৰম কৰি এখন বিদ্যালয়ৰ বিশেষ ঘোষণা মই ইতিমধ্যে ক'লো মানে অসম চৰকাৰৰ পৰা ডাঙৰ প্ৰজেক্ট আছে। সেই প্ৰজেক্টটো ইয়াত পাব বিদ্যালয়খনে। সেইকাৰণে কাউন্সিলৰ পৰা মই খাদ্যহতে আজি এটা কাউন্সিলিং চেণ্টাৰ মই ঘোষণা কৰিছোঁ। এইখন মাত্ৰ নহয়, প্ৰত্যেকটো ITIত কাউন্সিলিং চেণ্টাৰ থাকিব। হায়াৰ ছেকেণ্ডাৰী হাই স্কুলত প্ৰত্যেকটো কাউন্সিলিং চেণ্টাৰ থাকিব। তাত লাইব্ৰেৰী থাকিব, যিটো লাইব্ৰেৰীত নট অনলি টেক্সট বুক। গতিকে আপোনালোকে ঘোষণাটো শুনিলে। গতিকে টেট পৰীক্ষাৰ্থীসকলৰ কাৰণে এইটো খুবেই গুৰুত্বপূৰ্ণ আছিল। গতিকে এনেকুৱা ধৰণৰ আৰু নতুন নতুন আপডেট পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দি অল নটিফিকেশ্যন অন কৰি ৰাখিব। থেংক ইউ।